নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকক সকলোকে এই চাচমি চেনেল ইউটিউবে স্বাগতম। আজি আমি তোমালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মনৰ বজাৰত ধনৰ মূল্য জোকা নহয়, প্ৰেম হৈ গ'লে ৰূপৰ মূল্য জোকা নহয়। মাথো এজনকে সঁপি দিয়া জীৱনৰ সমস্ত, কিয়নো পচন্দ হোৱা কোনো বস্তুৰ মূল্য জোকা নহয়। যেতিয়া তুমি পৃথিৱীৰ সকলো বস্তুৱে ধুনীয়া দেখিবা, জানিবা তুমি প্ৰেমত পৰিছা। জীৱনৰ সংগীজন পাৰফেক্ট নহ'লেও সঁচা হ'ব লাগে। অনুভৱে কয়, কোনো এজন ব্যক্তিৰ ওচৰত সম্পূৰ্ণকৈ ভৰসা কৰি চোৱা, সেইজন ব্যক্তিয়েই আপোনাক কাৰোবাৰ ওপৰত ভৰসা কৰিব যে নাপায়, তাৰ শিক্ষা দি থৈ যাব। পাহৰি যোৱা সকলো দুখ বেদনা সলনি হ'লেতো বতৰো ভাল লাগে। সম্পৰ্ক তেজৰ ওপৰত নহয়, সম্পৰ্ক এটা বিশ্বাসৰ বলতে জীয়াই থাকে। এজন প্ৰকৃত প্ৰেমিকে প্ৰেমিকাৰ উপাধিটোৰ বাহিৰে তাইৰ মাজত একো সলনি হোৱাটো নিবিচাৰে। জীৱনত বেছি একো নিবিচাৰোঁ, মাথো এনেকুৱা এজন বিচাৰোঁ যিজনে মাথো মোক ভাল পাব আৰু বহুত কেয়াৰ ল'ব। সময় আৰু গুৰুত্ব কাৰোবাৰ পৰা জোৰ কৰি নল'বা। যিজনৰ জীৱনত তোমাৰ গুৰুত্ব আছে, তেওঁ তোমাক এই দুটা বস্তু হৃদয়ৰ পৰা সন্মানেৰে দিব। জীৱনলৈ অহা কিছুমান মানুহ ৰামধেনুৰ দৰে, খুব ভাল লাগে কিন্তু দ্ৰুতভাৱে হেৰাই যায়। নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকে যদি এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া আৰু লগতে এটা লাইক কৰি দিয়া। জয় আই অসম।